নমস্কাৰ বন্ধুসকল, আজি আমি আপোনালোকৰ মাজত দেখুৱাব ওলাইছোঁ ভেষ্টিজৰ গেনো টুথপেষ্টৰ উপকাৰিতা সম্পৰ্কে। স্বাস্থ্যসন্মত আৰু বগা চিকচিকীয়া দাঁতে আমাৰ হাঁহিটো ধুনীয়া কৰে। প্ৰাণ খুলি হাঁহিলে আমাৰ স্বাস্থ্য ভালে থাকে। আমি স্বাস্থ্যৱান হৈ থাকিবলৈ আমাৰ মুখৰ ভিতৰখন আৰু দাঁত স্বাস্থ্যৱান হৈ থকাটো অত্যন্ত জৰুৰী। আহকচোন আমি ইয়াৰ উপকাৰিতাবোৰৰ বিষয়ে জানো। ভেষ্টিজ ডেণ্টাচিউৰ গেনো টুথপেষ্ট। ইয়াৰ বিশেষত্ব হ'ল গেনো টুথপেষ্ট ঔষধি গুণসম্পন্ন ৰঙা গেনোডৰ্মা মাছৰুমেৰে তৈয়াৰ কৰা হৈছে। গেনোডৰ্মা মাছৰুমক ৰিচি মাছৰুম বুলিও জনা যায়। ৰিচি মাছৰুমক ঔষধৰ ৰজা বুলিও কোৱা হয়। চীন দেশত বহু হাজাৰ বছৰ ধৰি এই মাছৰুমক বিভিন্ন বেমাৰৰ প্ৰতিৰোধ হিচাপে ব্যৱহাৰ কৰি আহিছে। ভেষ্টিজ গেনো টুথপেষ্ট অকল টুথপেষ্টে নহয়, ই এক হেল্ডি টুথপেষ্ট আৰু এইটো স্বীকৃতি দিছে ৱৰ্ল্ড হেল্থ অৰ্গেনাইজেশ্যনে। গেনো টুথপেষ্টে দাঁত পৰিষ্কাৰকৈ ৰখাৰ উপৰিও আমাৰ মুখৰ ভিতৰত থকা বিভিন্ন অনিষ্টকাৰী বেক্টেৰিয়াবোৰ ধ্বংস কৰে। মুখত কেঞ্চাৰ ৰোগ সৃষ্টিকাৰী চেল বা কোষবোৰ ধ্বংস কৰে। দাঁতৰ গুৰিৰ পৰা তেজ ওলোৱা বন্ধ কৰে। বহুতো লোকৰ মুখৰ পৰা ওলোৱা দুৰ্গন্ধৰ বাবে মানুহৰ লগত সহজভাৱে কথা পাতিব নোৱাৰে। গেনো টুথপেষ্টে মুখৰ পৰা ওলোৱা দুৰ্গন্ধ আঁতৰ কৰে, দাঁত স্বাস্থ্যসন্মত কৰি ৰাখে আৰু কেভিটিছ হ'ব নিদিয়ে। বিভিন্ন কাৰণত দাঁতত হোৱা দাগবোৰ আঁতৰ কৰে। দাঁত চকচকীয়া হয়। দাঁতৰ গুৰিত জিঞ্জিভাইটিছ হ'ব নিদিয়ে। জিঞ্জিভাইটিছ হ'লে আমাৰ দাঁত সৰি যাব পাৰে। ভেষ্টিজ ডেণ্টাচিউৰ গেনো টুথপেষ্ট যিহেতু এটা মেডিচিনেল টুথপেষ্ট, সেয়ে ইয়াক মুখত হোৱা সৰু ঘাঁবোৰতো লগাব পাৰিব, শুকান ওঠ বা ওঠ ফাটি গ'লে লগাব পাৰিব, যাৰ ফলত ওঠৰ ক'লা দাগ নোহোৱা হয়। দাঁতৰ বিষ হ'লে দাঁতত লগাব পাৰিব। জুয়ে পুৰিলে পোৰা অংশখিনিত লগাব পাৰিব। ছানবাৰ্ণ হ'লে বা সূৰ্যৰ তাপত ছাল পুৰিলেও ইয়াক লগাব পাৰিব। ছাল বা মুখত হোৱা দাগত লগালেও ভাল ফল পোৱা যায়। যদি ভৰিৰ পৰা দুৰ্গন্ধ ওলায় তেন্তে ইয়াক লগালে দুৰ্গন্ধ কমি যাব। ঘামৰ পৰা দুৰ্গন্ধ ওলালেও ইয়াক লগাই ধুই দিলে দুৰ্গন্ধ কমি যাব। ফেচিয়েল ক্লিনজাৰ বা ফেচ পেকৰ নিচিনাকৈও ব্যৱহাৰ কৰিব পাৰিব। আমাৰ মুখৰ ভিতৰত হোৱা বিভিন্ন বেমাৰ বা অসুবিধাবোৰক গুৰুত্ব নিদিয়াৰ ফলত ডেণ্টেল কেভিটিছ, গাম ডিজিজ আদিৰ লগতে হাৰ্ট ডিজিজ, আলচাৰ্ছ, ডায়েবেটিছ আদিৰ নিচিনা বেমাৰ হ'ব পাৰে। দ্য গ্ল'বেল বাৰ্ডেন অফ ষ্টাডি 2016ৰ এটা ৰিপৰ্ট বা সমীক্ষা মতে গোটেই বিশ্বৰ 3.58 বিলিয়ন মানুহ গুৰুত্ব নিদিয়াৰ ফলত মুখৰ ভিতৰত হোৱা নানা বেমাৰত ভুগি আছে। আকৌ এবাৰ কওঁ যে ভেষ্টিজ ডেণ্টাচিউৰ গেনো টুথপেষ্ট অকল টুথপেষ্টে নহয়, ই এক হেল্ডি টুথপেষ্ট।